মজা নেই ইয়াক আজি পালে মই 12 বজাই দিম দোকানখন খুলি ইফালে সিফালে যাব ন কেইবাদিনো এক চাই আছো মই ইয়াক মই চাই আছো ওৰা কাকে এই চোৰটা দেখিছিলা নিহে মানে মানুহ তেনেকুৱা মানুহ শুনিছোচোন চোৰ বুলি মই দেখা নাই তোক সুধি এইবোৰ সময়ে খালো দেই ইয়াততো মানুহ নাই আৰু কোনো এইবোৰ ভেঙুচি ভাও ধৰিলে মোক দেখি ইয়াক আজি মই ক'ত পলাবি তই আজি ক'ত গলি তাত ক'ত গলি এতিয়াতো এইখিনি আছিলে মোৰ দোকানৰ মাল খাই খাই শেষ কৰি দিলে ই দিনক দিনে মোক ধ্বংস কৰি দিছে দেই মই কি কৰিম ক'ত গ'ল ই ক'ত সোমালি পালে আজি পালে ইয়াক মই সোধাই নাও পালে আজি মই ইয়াক সোধাই নাও গ'ল কুটি সাংঘাতিক জালিয়া ই ক'ত গলি কিয়ত গলি আজি মাৰ জীবনে মাৰ ঐ তোমাৰ এইফালে চোৰ মানুহ এটা যোৱা দেখিছিলে নি মানে তাকেইটো পঢ়ি আছো যে দোকানী এজনক চোৰে প্ৰাণৰ কাটে কঁকালত প্ৰহাৰ কৰিলে কি এই মাত্ৰ পিঠি ফুলমণি মৰাই নে আকৌ পেপাৰত উঠিলেই নে হয় তাকে সাংঘাতিক দেই সাংঘাতিক মানে কি কৰিম বাদ দিলো আৰু ইয়াত আকৌ দৌৰি নুফুৰো মই যাওঁ ঘৰলৈ যাওঁগৈ বেলেগ কিবা ব্যৱস্থা কৰোঁগৈ আৰু দেই নহ'ব ঘৰত কেনেকৈ ওলামগৈ মোক মিছাকে মই কেনেকৈ ওলামগৈ এতিয়া মই চিনি পোৱা মানুহবোৰে মোক কাইলৈ কি বুলি ক'ব মই কেনেকৈ ওলাম এতিয়া বিউটি পাৰ্লাৰ ওলাই গ'ল কলি ছোৱালী বগী হ'ল ঘৰে হ'ল বিউটি পাৰ্লাৰ বৈও দেখোঁ চেলোৱাৰ চুইজাৰ ইমান দেৰি অহা নাই এইকেইটা 9টামান বাজিলে 9টাত গৈ এতিয়া কাম ধৰিলে নহ'ব নহয় এইকেইটা ইমান দেৰিনো কৰিব লাগে নে এতিয়া হাজিৰা কৰা কাম 9টা বজাত 10টা বজাত কৰেগৈ নেকি বৰহিত কোন আহিছে লাহন এই লাহন চাওঁ অঁ এইফালে আহা অঁ হেৰি নহয় কথা এটা শুনিছে পেলাই অঁ এই কি কথাটোনো কিনো ক'ম মানে এই ঘৰৰ পৰা ওলালোঁ পুৱাই পেলাই ৰাতিপুৱা এইটো দে এই ঠেলাখন বিচাৰোঁ ইটোৱে কৈছে দাঁতাই অহা নাই ইটোৱে কৈছে দাঁতাই অহা নাই আৰে ইটোক সুধিছোঁ বোলে পাত ঠেদাহে আছে পেকেট ঠেদা নাই তাৰপৰা গৈ এই দীঘলা দোকান পালোহি দীঘলা দোকানত মানুহ চানুহ নেদেখিলোঁ তাৰপৰা দীঘলা দোকানী ঠেতা পেকেটটো লাগে এটা নান আনি পেলাই ধৰিছোঁহে তেতিয়াহে বুলি খেদি দিলে মই আৰু প্ৰাণৰ কাটে প্ৰাণ লৈ পেলাইছোঁ খুৰা চেকুৰিছোঁ নহয় তাৰপৰা গৈ পথত উঠিলোগৈ তাৰপৰা মানুহৰ হুৱা দুৱা লাগিলে তাৰপৰা হেৰি হ'ল এই গছত উঠিলোঁ
ভেকচিনৰ জোৱাইটো বৰ সাংঘাতিক মোক ক'লে বোলে ইয়াক খোজ মাৰিতে বোলে জোং এটালে বোলো খবৰদাৰ মোক খুচিবলৈ হ'লে মই গছৰ পৰা জাপ মাৰি দিম তাৰপৰা সেইদে কেইটামানে ক'লে বোলে গুচিয়া খুচিব নালাগে হয় তাৰপৰা আকৌ গেষ্টিকৰ মোমায়েকটো সেই ঠিহিৰাটো সেইটো যে আৰু ছাৰ মোক কৈছে পোকৰত জুই লগাই দে এই চোৰ হ'ব পাৰোঁ জুইৰ লগত কিহৰ ধেমালিও হেৰি হ'ল মই বোলো গ্লাইড আঁতৰি দিয়ক মই তেতিয়াহে নামিম লাহেকৈ নামিব খোজোঁতে মোক ধৰিলে নহয় ধৰি পেলাই সেইটো অৱস্থা কৰিলে হাত চাত ভাঙিহে মোক ঘৰলৈ পঠিয়ালে মই লাভো লাগিছে মানুহৰ ঘৰত চিনি খোৱা মানুহে বোলো কি কৰিছা চুৰ কৰা চুৰ কৰাটো মই এৰিহে দিছোঁ চুৰ নকৰিবি বুজিছনে কৰি আমি এতিয়া কাঠ চাঠ কাটি খাই আছোঁ যেন তেনে বুজিছনে মিস্ত্ৰী কৰিয়ে খাই আছোঁ তই চুৰ নকৰিবি বুজিছ নাই মই লিখি থওঁ মানে বঢ়িয়া কথা তই আনি কেনেধৰণে ৰচনা কৰিছ কবিয়ে হ'লি যেনিবা তই কচোন বাৰু কথাটো ক কেনেকৈ কি লিখিছ পানেথৰ প্ৰভুৱে পদুম পুখুৰী পাৰত পায়স পান কৰি পাত কাই পৰ্বতৰ পৰা পাৰে মানে পেৰ পেৰকেই প্ৰকাণ্ড পাত মাৰি প্ৰথম পুৰস্কাৰ পালে কৰতল আমি এনেকৈ লিখি পেলাই নাম ৰখাইছিলে প্ৰথম অৱস্থাত তই তেনেকৈ ৰখাব লাগিব এতিয়া তইতো চুৰ কৰাটো বাদ দিবি কবি সাহিত্যিকহে হবি গতিকে তই সেই তেনেকৈ কিবা এটা ৰচনা কৰচোন বাৰু মই তেতিয়াই গম পাম যে তই কবি নে অল কবি নে কি সেইটোৱে চাব বুলি বুজিছ নাই আৰু এটা আছে মোৰ বিহু গান শুনিব তেতিয়াহ'লে মই লিখি দিওঁ মই সাঁতুৰি বটালি নলীয়া কটাৰী চিপলাং তোমালোকৰ ঘৰলৈ ৰান্দা সদায় যাব পাৰোঁ মই হাদা যদি দিয়া মৰমৰ মাত এই বুজিছে নাই আচ্ছা কথা এটা সোধোচোন মোৰ এটা থাকি গ'ল বহুতে কোৱা শুনিছিলোঁ বহুত দিনৰ আগৰ পৰা তই ঠগামি কৰি গৈছ এই হোটেলখনৰ কেছটো কচোন বাৰু তই কি হ'ল কি ক'ব একদম কৈ দে মোক বেলেগ ভোক লাগিলে সিদিনাখন ভোক লাগিলে পইচা পাতিটো নায়েই মই তেনেকৈয়ে চলি থকা মানুহ তাৰপৰা হোটেলখনত সোমালোগৈ বেলেগ ভিৰ তাৰপৰা মই চাই আছোঁ পইচাটো মোৰ নাই 4টামান পৰঠা খাই দিলোঁ তাৰপৰা কি হ'ব এতিয়া পৰঠাটো বহুত দাম হ'ব এইকাৰণে বোলো হেৰি এই 10 টকা কিছুমানে দিছে 20 টকা দিছে কিছুমানে 100 টকাও দিছে মই চাই আছোঁ মানুহ এটা 100 টকা এটা দিছে চুপটো ভাঙি আছে মই আৰু ৰৈ আছোঁ তাৰপৰা অলপ দেৰি মানুহ গ'লত মই ওলাই আহিলোঁ মেনেজাৰটোৱে কৈ থাকিল এই ল'ৰা পইচা দে মই বোলো পইচা দিলোঁ নহয় মই পিকাবলৈহে গৈছিলোঁ ক'ত পইচা দি বোলে তেনেকৈ মই ধম খাই আহিছে তাৰপাছত এই মই ক'লোঁ বোলো হেৰি নাই 100 টকা এটা দিছোঁ ক'ত দিছে বোলে বুলি কৈছে মই বোলো আপুনি চব ৰাইজ আৰু গোট খাই গ'ল গোটেই মানুহবোৰ গোট খাই গ'ল নহয় বোলো চুক এটা ভগা আপুনি চাই লওক তাৰপৰা বিচাৰি সঁচাকৈ পালে নহয় মোক বাকী দিয়া ঘূৰাই দিলে তাৰপৰা মানুহটো বৰষুণত আহি ছাতিটো থৈছিলে মালিকটোৱে লাহেকৈ ছাতিটো লৈ গুচি আহিল তাৰপৰা কৈছোঁ ৰাইজ চাওক এইটো তেওঁ বুলি ক'ব পাতিবলৈ আছে মই এতিয়া যাওঁ দেই তই যাগে